रुपया देगा ऐसा गाइस আমি তেল ভৰাবলৈ লৈছো ऐसा আমি এতিয়া পুলি নিব আহিছোঁ ডেকৰেশ্যনৰ কাৰণে চাওক চম্পক দা আছে আৰু দিগন্ত দা আছে ৰূপেন দা আছে মৃদুল দা আছে চাওক এয়া আমি এই ৰাতিখন বস্তিত আহিব লগা হৈছে লক্ষী পূজাৰ নামত পূজা চলি আছে
চাওক আমি মহ মাৰি আছো চাওক পুলিয়ে ৰাতি নিব লগা হৈছে চাওক পুলি আনিলো আছে
বেছি ভাল বাৰু মাজৰ পিনে আৰু এইপিনে গতিকে পূজা কেনেকুৱা গ'ল মজা আৰু দুৰ্গা পূজা মজা গ'ল আৰু লক্ষ্মী পূজা মজা গ'ল আৰু ইয়াতে আমি আচলতে এতিয়াও এনেকুৱা লাগিছে দুৰ্গা পূজা ইয়াতে এতিয়াও আছে আপোনালোকৰ জোৰটো ইমান বেছি এটা জোৰেকৈ হাত চাবই লাগে আমাৰ ৰাইজক আৰু এটা প্ৰশ্ন আমি প্ৰত্যেকখন মঞ্চতে সুধো সেইকাৰণে এই কনফিউজনটো সদায় বহুতৰে থাকে যে কোনগৰাকীৰ নাম হ'ব দে মোক চিংগল এটা দিও দাম তিনডাল দল হৈছে নি কোন এমুলেশন কৰি দিছে নি হে রাম হরি প্রভু মানে লক্ষ্মী পূজাৰ মেইন মালিক ইয়ে বুলি ক'ব পাৰি চাহ বেছি বেছি এক কৰি দিছে হিমন্তৰা আছে চাহ ৰখি আছে আজিকালি আমাৰ শহুৱাই হিমন্তৰাই এই তাতে মচলা পূজা চলি আছে চাওমিন খাবা আৰি চাহ খাবা আজি আমাৰ মানুহতে চাহ খাবা তাতে বোলে চাহ দিয়ে কমিটিৰ মানুহতে চাহ খাবা আজি তাতে বোলে চাহ দিয়ে নাই
অংকুৰ গাখীৰ এয়া কমিটিৰ মানুহ হৈ কিনে চাহ বনাই চাহ বিস্কুট এই ৰিচু খাবা আছি ৰাতিলৈ ৰখিয়ে আছে কুকে কিনে গেছি চলি নাচিকে মোক কেতিয়াবা দিব এই মিনমাতো ৰখি আছে কিয় কৈছো নে এই পিছফালে লগাই দিতা নেকি এইব নেহা বিয়া ঘৰৰ কথা কালি আমি বেংক পৰ্যায়ত ভৰিব লাগে এওঁলোকে নাচাকা আহিছিল নেকি নাচব পিছে আমি বেংক পৰ্যায় আৰম্ভ কৰো আৰু আপোনালোকে নাচব না মোৰ লগত থিয় হৈ লওক আপনাদেরকে বেংক পর্যায়রা আরম্ভ করো বল ভয় করবে আপনারা সেদিন পয়সার খবর
অকল্পনীয় সঁচাই